Good morning, sir. Good morning. Please sit down. Thank you, sir. বাৰু কালি তোমালোকৰ মই আজি কিছুমান প্ৰশ্ন সুধিম বুলি কৈছিলোঁ। সকলোৱে নিজৰ জেগাতে বহি প্ৰত্যেকে প্ৰশ্নৰ উত্তৰ দিবা। ছাৰ মই গমেই নাপাওঁ। কিয়? ছাৰ কালি মোৰ স্কুল অহাই নাহিছিলে। হয় নেকি? কিয় অহা নাহিছিলে? ছাৰ কালি মোৰ পেট বিষ হৈছিল। হয় নেকি? হ'ব বাৰু, আজি তোমাক নুসুধোঁ, কিন্তু কাইলৈ সুধিম, পঢ়ি আহিবা। হ'ব ছাৰ। আৰু বোলাই আৰু বগাই পঢ়ি আহিছনে তহঁতি? পঢ়ি আহিছোঁ ছাৰ। ভাল কথা। ছাৰ ময়ো প্ৰশ্নৰ উত্তৰ দিব লাগিবনে? কিয় তই সকলোৰে মাজত নপঢ় নেকি? সকলোকে সুধিম কৈছোঁ আৰু তই কি বুজিছ? আৰু কালি সকলোকে কৈছিলোঁ আজি মই তোমালোকক প্ৰশ্ন সুধিম বুলি। হয় ছাৰ। বাৰু প্ৰথমতে বগাই কচোন, তই ক বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ছাৰ মনমোহন সিং। এই গুৰু, বৰ্তমান প্ৰধানমন্ত্ৰী মনমোহন সিং তই ক'ত পাইছিলি? ছাৰ কিতাপত। কি কিতাপত পাইছিলি তই? ছাৰ বাইদেৱে টেট পৰীক্ষাৰ বাবে পঢ়া এখন কিতাপত। তোৰ বাইৰে দেখোন 2014 চনতে টেট পৰীক্ষা দিছিল, আৰু তই সেইখন কিতাপকে পঢ়ি এতিয়া প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছ। খালি তই বগাই। এতিয়া বাৰু 2014 চন নেকি? নহয় ছাৰ, কালি আপুনিয়ে কৈছিল কাইলৈ তোমালোকক মই জিকে প্ৰশ্ন সুধিম, সকলোৱে পঢ়ি আহিবা, আৰু যদি তোমালোকৰ ওচৰত জিকে কিতাপ নাই তেতিয়াহ'লে তোমালোকৰ দাদা বাইদেউৰ পৰা খুজি ল'বা। মই বাক খোজোতে সেইখন কিতাপকে উলিয়াই দিলে আৰু সেইখনকে পঢ়িলোঁ। হ'লেও তই এই সাধাৰণ কথাটো জানিব লাগে, ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? নাই ছাৰ, মই এই সৰু সৰু কথাবোৰ মন নিদিওঁ। মই এতিয়া ছাৰ পূৰা নিজৰ পঢ়াৰ ওপৰত মন দিছোঁ। হয়নে? সি পঢ়াত মন দিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী কোন তাকেই নাজানে। বাৰু কচোন, কেৰাহী ভাতৰ লগত খায় নে পানীৰ লগত খায়? ছাৰ জৰ্দাৰ লগত মিলাই খায়। এইবোৰ কথা ভালকৈ জানো, এয়াই তই পঢ়াত মন দিছোঁ। বাৰু এতিয়া ভুলাই কচোন, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ছাৰ শ্ৰীযুত সৰ্বানন্দ সোণোৱাল। গুড ভোলা। ধন্যবাদ ছাৰ। দেখিছ বগাই, ই কেনেকৈ টপৰাই উত্তৰ দিলে। ছাৰ সেইটো প্ৰশ্নৰ উত্তৰ ময়ো জানো। ছাৰ ভোলা সোধক বাৰু, ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন? সিও মই পঢ়া কিতাপখনে পঢ়িছিল। হ'ব থ আজি তহঁতি, গম পালোঁ তহঁতি কোনো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো। কাইলৈ সকলো পঢ়ি ভালকৈ। আজি ইমানতে সামৰিছোঁ। বগাই এতিয়া ঘৰলৈ যাওঁনে? গৈছোঁ ব'ল। তেতিয়া মই যাওঁ। ব'ল। বগাই তই আহিবি, আমি যাওঁ। যা। পিছে বন্ধুসকল, আজি ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল তেতিয়া ভিডিঅ'টোত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।